এইবাৰ পুনৰ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তত গাফিলতিৰ অভিযোগ। ৰাজ্যৰ 12টাকৈ ৰাজনৈতিক দলৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ অন্তত ৰাজ্যপালক সাক্ষাৎ ৰাজ্যৰ 12টাকৈ বিৰোধী ৰাজনৈতিক দলৰ। ৰাজ্যপালক সাক্ষাৎ কৰি এছআই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ক্ষীপ্ৰ তদন্তৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিলে 12টাকৈ বিৰোধী ৰাজনৈতিক দলে। এছআই জোনমণি ৰাভাৰ তদন্ত প্ৰক্ৰিয়াক লৈ ক্ষোভ প্ৰকাশ কৰা দেখা গ'ল বিৰোধী দলৰ নেতাসকলে। আমাৰ হাতত মন্তব্য আছে, আমি দেখুৱাব বিচাৰিছোঁ। চাওক, সাংসদ অজিত কুমাৰ ভূঞাই ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতা সম্পৰ্কে কেনেদৰে ক্ষোভ উজাৰিলে সংবাদ মাধ্যমৰ সন্মুখত এবাৰ দেখুৱাব বিচাৰিছোঁ। চাওঁ আহক। জোনমণি ৰাভাৰ হত্যাকাণ্ড বুলিয়ে কৈছোঁ, বহু দিশ উন্মোচিত কৰিছে। তাৰ প্ৰথম কথা হ'ল তেওঁৰ মৃত্যু আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তদন্তৰ নামত যিবোৰ ভেকু ভাওনা কৰা হৈছে, সেইটোৱে প্ৰমাণ কৰিছে যে অসমত আইন শৃংখলা বুলি এতিয়া একো নাই। খোদ পুলিচ বিষয়াৰ এই অৱস্থা হৈছে। গতিকে গৃহ বিভাগৰ যিটো মুখ্যমন্ত্ৰী যাৰ দায়িত্বত আছে, সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু এনেকুৱা ঘটনাক লৈ আৰু সমগ্ৰ অসমত এতিয়া যিটো পৰিৱেশ বিৰাজ কৰিছে, মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নোহোৱা হৈছে, তাৰ পটভূমিত মুখ্যমন্ত্ৰীৰ পদত্যাগ আমি দাবী কৰিছোঁ। এতিয়া এনেদৰে দেখা গ'ল সাংসদ অজিত কুমাৰ ভূঞাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিলে। আপুনি যদি ট্ৰুথল ষ্টৰীত প্ৰথমবাৰ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।